চাহ বাগিচাৰ ৱেজৰ কথা কোৱা হৈছে 350 টকা ৱেজ কিয় কৰা নাই উদ্যোগমনে কৰিব কোনে বাধা দি থৈ দিছিল 15 বছৰটো মই এইখন অসমৰ মুখ্যমন্ত্ৰী নাছিলো 15 বছৰ এইখন অসমৰ মুখ্যমন্ত্ৰী মই নাছিলো কিন্তু যিখন চৰকাৰৰ দিনত বাগিচাই মাত্ৰ 115 টকা শ্ৰমৰ মৰ্যাদা পাইছিল তেওঁলোকে আজি এই সদনত 350 টকাৰ কথা ক'ব নেকি বাগিচাৰ শ্ৰমিকক 115 টকা দিয়া হৈছে আজি আমি আহি প্ৰথমবাৰৰ বাবে 167 232 250 আমাৰ চৰকাৰৰ দিনত 115 পৰা 250 it is an increase of more than 100%. 75 বছৰত কংগ্ৰেছ চৰকাৰৰ দিনত যিমান দৰমহা পাইছিল 130-60 বছৰত এবাৰ বিজেপি চৰকাৰৰ দিনতে তাক আমি 100 গুণ বৃদ্ধি কৰালো এতিয়া যদি বিৰোধী দলপতি গৰাকীয়ে কয় আপোনালোকে 200-350 কিয় কৰা নাই अभी तो पिक्चर चल ही रहा है अभी तो मेन सीन बाकी है কিন্তু 115 পৰা 250 কোনখন চৰকাৰে যাব সাহস কৰিছে বাগিচাত আজি যিমান শান্তি বিৰাজ কৰিছে মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে বাগিচাত জনধন বেংক একাউণ্ট হৈছে বাগিচাৰ শ্ৰমিকে অৰুণোদয় পাইছে বাগিচাৰ শ্ৰমিকে ৰাস্তা পাইছে বাগিচাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে বাগিচাত স্কুল আহিছে আৰু 3% চৰকাৰী চাকৰিত বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে চাকৰি সংৰক্ষণ কৰা আৰু চাওঁতে সোলাৰ রুফটপৰ জৰিয়তে তেওঁলোকৰ বিদ্যুৎ মাচুলো যাতে ভৰিব নালাগে তাৰো এটা মহা আকাংক্ষী পৰিকল্পনা আমি লাহে লাহে নিৰ্মাণৰ পথত আগবাঢ়িছো